প্ৰিন্সি ফাৰ্নিচাৰত চলি আছে আপোনাৰ আকৰ্ষণীয় আপোনাৰ ইজি ফাইনেন্সৰ ব্যৱস্থা। বাজাজে এই পূজা ধামাকা আগবঢ়াই আছে। বাজাজৰ ফালৰ পৰাও আপোনালোকক স্পেচিয়েল কিছুমান অফাৰ দি আছে আৰু এই সুযোগটো মাত্ৰ আপুনি পাব প্ৰিন্সি ফাৰ্নিচাৰত। হয়, প্ৰিন্সি ফাৰ্নিচাৰত বৰবৰুৱা স্থিত প্ৰিন্সি ফাৰ্নিচাৰ। তাৰ কাৰণে বিশেষ ধৰণে বাজাজেও আপোনাক ব্যৱস্থা কৰি দিছে। আৰু লগতে আমাৰ এই যে দেখাই দিয়া চিধাৰ এইটো আমাৰ শাৰদীয় দুৰ্গা উৎসৱ পূজা আৰু দীপাৱলীলৈকে আপোনাৰ যিখিনি আকৰ্ষণীয় উপহাৰ চলি আছে এইটো আপোনালোকে জানেই। আপোনাৰ পাব এটা স্মাৰ্ট LED TV। আচ্ছা চিধাত এইটো ইয়াতে দেখাই দিয়া আহা 17,000 টকাত। হয়, মাত্ৰ 17,000 টকাত পাব আপুনি এল শেপত এই সোফা, য'ত আপুনি ইয়াক এল সোফাটো হয় প্লাছ আপুনি ইয়াক সোফা কাম বেড কৰি ল'ব পাৰিব। চ' নমস্কাৰ, প্ৰিন্সি ফাৰ্নিচাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। চাই থাকক ভিডিঅ'ৰ শেষলৈকে, য'ত আপোনাক মই দেখাই আছোঁ প্ৰিন্সি ফাৰ্নিচাৰত এই পূজাৰ সময়ত কি অফাৰ পাব, কি আপোনাৰ স্কিম আছে গোটেইখিনি কৈ আছোঁ। তাৰ আগতে মই দেখাই আছোঁ এল টাইপত এটা সোফা কাম বেড, যাক আমি দি আছোঁ মাত্ৰ 17,000 টকাত। ইয়াত কোনো হিডেন প্ৰাইচ নাই। আপোনাক যিখিনি কথা কৈ আছোঁ মাত্ৰ 17,000 টকাত, যাক আপুনি EMI-টো লৈ যাব পাৰিব। চ' ইয়াত কি আছে মই দেখাই দিছোঁ চাওক। ইয়াত পাব আপুনি এটা ধুনীয়া হাইড্ৰলিক লগা ষ্ট'ৰ, য'ত আপুনি ধুনীয়াকৈ আপোনাৰ ঢেৰ বস্তু ৰাখিব পাৰিব। চাওক, ধুনীয়া এটা স্পেচ আছে। এইটো হাইড্ৰলিক চিষ্টেমত, এইটো খুব ধুনীয়াকৈ কাম কৰি আছে। এইটো চাওক, ইভাগে আপুনি ইয়াত বস্তু ৰাখিলে প্লাছ বৰুৱাদা অকণমান ইফালে আহি দিব। আৰু এটা বস্তুটো ইয়াত বুজাই দিছোঁ, যদি কাৰোবাক এইটো যিটো কাউচ হয় আপুনি ইয়াক কাউচ হিচাপে ইউজ কৰিব পাৰিব। আপুনি পিছফালে গাৰু দিলে এয়া আপুনি ইয়াত বহি টিভি চাওক, মোবাইল চাওক, যি কৰক, ঠিক আছে। ইয়াক আপুনি ছেপাৰেটলি ইউজ কৰিব পাৰে, ঠিক আছে। মই বুজাই দি আছোঁ, বৰুৱাদা অকণমান ধৰি দিব। এইটো চুকত মই দেখাই দিছোঁ। এইটো টানি কিনে ইয়াৰ পৰা আপুনি লৈ যাব পাৰিব, বেলেগ এটা চুকতো ৰাখিব পাৰিব, তাৰ কোনো হেৰি নাই। এতিয়া মিলাই দিয়ক আকৌ, ঠিক আছে। আচ্ছা, ইয়াক আপুনি সোফা কাম বেডো কৰিব পাৰে। কেনেকৈ মই দেখাই আছোঁ। বৰুৱাদা আপুনি এইটো চুকত যাওক, হ'ব, এইটো চুকত যাওক। এই বস্তুটো আপুনি টানি দিলে, ইভাগে টানি দিলে এইটো ওলাই আহে, ধুনীয়াকৈ ওলাই আহে। আৰু এই বস্তুটো এনেকৈ দাঙি এনেকৈ অলপ টানি দিব। এই দুই চুকত অকণমান ধৰি মিলাই দিব। এইটো ধুনীয়াকৈ আপোনাৰ বিচনা এডাল হৈ গ'ল, য'ত আপোনাৰ 3জন মানুহ ধুনীয়াকৈ হ'ব পাৰিব। 1, 2, 3জন। এইটো মই দেখাই আছোঁ চাওক, ইয়াত ধুনীয়াকৈ 3জন মানুহ হ'ব পাৰিব। তো ইমান এটা ধুনীয়া সোফা কাম বেড আপোনাক দি আছোঁ মাত্ৰ 17,000 টকাত, প্ৰিন্সি ফাৰ্নিচাৰ বৰুৱা। আৰু বাকী ইয়াৰ লগত কি আছে ভিডিঅ'ৰ শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল পায় এটা লাইক, এটা শ্বেয়াৰ কৰি যাব। ধন্যবাদ। এইটো চ' ভিতৰৰ কালেকশ্যনখিনি আপোনাক মই দেখাই আছোঁ। এইকেইদিন ৰাইজে আমাক বিপুল সঁহাৰি জনাইছে, বিশ্বাস দেখাইছে। আমাৰ বস্তু প্ৰায় খালী হৈ গৈছে, কিন্তু আহি আছে, বনি আছে, আহি আছে। এতিয়া এল সোফা এটা এই মাত্ৰ বিক্ৰী হৈ গ'ল। এতিয়া নতুন এটা এল সোফা লাগি আছে। আৰু ইফালে দেখাই দিয়া চিধাৰ এইটো সোফা কাম বেড হয়। এইটো আপোনাৰ এল সোফা, এইটো এল সোফা, য'ত আপুনি পাব 30% ৰেহাই। লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি কমেণ্ট কৰি যদি আপোনালোকে আহে আৰু যদি মোক আহি কয় 30%ৰ পাছতো আপোনাক এক্সট্ৰা এটা ডিছকাউণ্ট দিয়া হ'ব, এয়া নিশ্চিত। লগত পাব আপুনি ধুনীয়া গিফ্ট। আমি প্ৰতিজন কাষ্টমাৰকে কিবা নহয় কিবা এটা উপহাৰ ৰাখিছোঁ এই পূজাৰ কাৰণে। লগতে আপোনাৰ ইজি EMI-ৰ ব্যৱস্থা আছে। এই কালেকশ্যনখিনি ঢেৰ আছে। মই জাষ্ট এটা লুক এটা দেখাইছোঁ আপোনালোকক। ইফালে চিধাত এই ডাইনিংখিনি এনে ওপৰৰ পৰা দেখাই দিয়া। ডাইনিং ঢেৰ আছে, ষ্টকত আমাৰ এতিয়া ৰেডি ষ্টকত আছে। আৰু লগতে এটা ইম্পৰ্টেড এটা সোফা আছে, যিটো মেটেল ফাইবাৰৰ হয়। এই বস্তুটো আপোনাৰ মেটেল ফাইবাৰ হয়, য'ত আপোনাক ঘূণে ধৰিব, পোকে ধৰা কোনো চান্স নাই, কাৰণ এইটো এটা মেটেল ফাইবাৰ। বিচনাখিনি দেখাই দিয়া, কাৰ্বিন বিচনা 6 6.5 কিং চাইজ। মই এতিয়া দামখিনি গোটেইখিনি ৰিভিল নকৰোঁ। আপুনি এটা কথা নিশ্চিত জানক, আপুনি গোটেই বজাৰটো ট্ৰাই কৰাৰ পিছত ইয়াত আহক, আৰু সেই বজাৰৰ মূল্যতকৈ আপুনি নিশ্চয় কমত পাব। এয়া আমি আপোনাক গেৰেণ্টি দিছোঁ। তো এই বিচনাত ঢেৰ কালেকশ্যন আছে, বহুত বিচনাত কালেকশ্যন আছে, সোফা কালেকশ্যন বহুত আছে। এই বিচনাখন এটা লুক দেখাই দিছোঁ, জাষ্ট মই এটা লুক দেখাইছোঁ, কাৰণ মই ভিডিঅ'টো দীঘলীয়া কৰিব বিচৰা নাই। জাষ্ট এটা সৰু মুৰা। আৰু ইফালে সোফা দেখাই দিয়া, কাঠৰ সোফা, এক চে এক কাঠৰ সোফা, য'ত আপোনাৰ ধুনীয়া আপোনাৰ তিতা চপা, বন বগৰীৰ পৰা বনোৱা হৈছে, এক চে এক, য'ত আপুনি 5 বছৰলৈকে ৰিপ্লেচমেণ্ট গেৰেণ্টি পাব। চ' আপোনালোকে দেৰি নকৰিব। এই পূজাৰ সময়ত
এই যিটো আমাৰ অফাৰ চলি আছে এই অফাৰটো গ্ৰহণ কৰক, লগত লৈ যাওক এটা নিশ্চিত উপহাৰ। আৰু মই কালেকশ্যন দেখাম, ফোন কৰি দিম। এইখিনিত আমাৰ বস্তু গাড়ীত আহে প্ৰথমে ইয়াত ষ্টক থাকে। এয়া বৰুৱাদা আমাৰ এই বস্তুখিনি তাত লৈ গৈ আছে, কাৰণ এই মাত্ৰ এলচুবা এযোৰ বিক্ৰী হৈ গ'ল, এইটো তাত লগাব। বাকী এটা ৰাফলি মই আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ লগত এতিয়া সদ্যহতে কিমান ষ্টক আছে অন গ্ৰাউণ্ড। আমাৰ এই আপোনাৰ যিটো শ্ব'ৰুম আছে বৰবৰুৱাত, এনেই আমাৰ কাৰখানাটো এভেইলেবল পাবই আপুনি। লগতে চাওক ধুনীয়া ধুনীয়া মন্দিৰ, এই মন্দিৰখিনি আগতে দেখুওৱা নাই আপোনাক, দেখাই দিওঁ ইমান ডাঙৰ ডাঙৰ মন্দিৰ। আপোনাৰ ড্ৰেছিং, আপোনাৰ চোফা, আপোনাৰ আলমাৰি, ইয়াতো এটা এল শ্বেপত ধুনীয়া এটা চোফা। এই চোফাটো এল চোফাটো আপুনি যদি এই ভিডিঅ'টো চাই আহে আপোনাক দিম মাত্ৰ 48,000 টকাত। 48 হয়, ঠিকে শুনিছে। এইটো আপোনাৰ এল টাইপত, য'ত আপোনাৰ টুলো আছে ধুনীয়াকৈ দুখন, চেণ্টাৰ টেবুলো আছে, মাত্ৰ 48,000 টকাত দিম। মাত্ৰ আপুনি এটা কাম কৰিব লাগিব, এই ভিডিঅ'টো আপুনি শ্বেয়াৰ এটা লাইক কৰি আহিব আৰু মোক দেখাব যে দাদা মই এই বস্তুটো আপোনাৰ শ্বেয়াৰ কৰিছিলোঁ, লাইক কৰিছিলোঁ, আপুনি কৈছিলে 48ত দিব। তাৰপিছতো যদি কিবা পাৰোঁ আৰু এটা ডিছকাউণ্ট দিম, ঠিক আছে। এইখিনি চোফা লাগি আছে ধুনীয়াকৈ, কাঠৰ চোফাবিলাক ধুনীয়াকৈ কাঠৰ চোফাখিনি লাগি আছে। এই বিচনাখিনি দেখাই দিয়ে এক ঝলক। আৰু পিছফালে এপিনে ডাইনিং লাগি আছে। হয়, এইটো আপোনাৰ চিছো কাঠৰ 4 ছিটাৰ ডাইনিং, এইটো পিয়'ৰ চিছো হয়, ইয়াত কোনো আপোনাৰ আৰ্টিফিচিয়েল নহয়, পিয়'ৰ চিচম কাঠ যিটো কয় সেইটো কাঠৰ হয় এইটো। এইখিনি ডাইনিং, আলমাৰি, আপোনাৰ এই বিচনা, ইমান ধুনীয়া ধুনীয়া বিচনা। এইখিনি চাওক, প্লেন হেড বিচনা, ইমান ধুনীয়া ধুনীয়া। লগাবলৈ অলপ জেগা কম হৈ আছে, আমাৰ বনি আছে বাৰু, আপোনালোকে জানে, ডিছপ্লে কৰিম। এইখিনি চাওক, আৰু এইখিনি চেণ্টাৰ টেবুল চাওক, এক চেণ্টাৰ টেবুল লাগি আছে। আৰু এটা আমাৰ মেইন আপোনাৰ শ্ব'ৰুমত দেখাম, তাত কি কি আছে আপোনালোকে ভিডিঅ' শেষলৈকে চাব, স্কিপ কৰি নিদিব। আৰু এই যে আমাৰ প্ৰয়াস, আপোনালোকে বিপুল সঁহাৰি জনাইছে প্ৰিন্সি ফাৰ্নিচাৰলৈ। যদি মই এই ভিডিঅ'খিনি বনোৱা আপোনালোকে ভাল পায়, যদি অকণমানো ভাল পায়, মোক এই যে মনোজ চেত্ৰী আপোনালোকে ছাপোৰ্ট কৰিব বিচাৰে, ডেফিনেটলি আপোনালোকে লাইক কৰি দিব, এটা শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে ভিডিঅ' সকলোৱে চাই থাকক, মই আৰু দেখাম আৰু কি কি স্কিম আছে। আৰু এই বিয়াৰ কাৰণে যদি আপুনি ভাবিছে যে এই বিয়া ছিজন আহিছে, এতিয়া আহিলেই চক এইখিনি কেনেকৈ বনাম, ক'ত ল'ম ফাৰ্নিচাৰখিনি, আপুনি প্ৰিন্সি ফাৰ্নিচাৰ আহক, আপোনাৰ নিশ্চয় আমি সমাধান কৰি দিম। আপোনাৰ বাজেট অনুসৰি আপুনি কি বনালে ভাল হ'ব, কেনেকৈ বনালে ভাল হ'ব, এই গোটেইখিনি আমি আপোনাক বুজাম। চ' আপুনি প্ৰিন্সি ফাৰ্নিচাৰখিনি হ'ল আপোনাৰ বিয়াৰ বুকিং আমাৰ চলি আছে। এতিয়া ৰিচেণ্টলি যিটো কালি পৰহি ভিতৰতে যাব, এই 3টামান মই বিয়াৰ দেখাই দিব বিচাৰিছোঁ। জিতু চেনচুৰীয়া ডাঙৰীয়া, তেখেতৰ লেঙেৰি যাব, তেখেতে অলৰেডি ইয়াত আপোনাৰ বস্তুখিনি দিলে আমাক বুকিং। অক্টোবৰৰ আপোনাৰ এয়া 14 তাৰিখে যাব, এইটো চোৱা 14 তাৰিখে যাব। ৰাজীৱ কোঁৱৰ, তেখেতৰ নাজিৰা বস্তুখিনি যাব, অক্টোবৰ 11 তাৰিখে যাব। ইয়াত আছে আমাৰ জিতু গগৈ, অক্টোবৰ 4 তাৰিখে যাব। গোটেই বিয়া এইটো আছে আপোনাৰ চাহিনা ৰেহমান, তাই যাব অক্টোবৰৰ লাষ্টত যাব। সুজাতা শৰ্মা, তেখেতৰ এই কেইদিনতে যাব, 25 তাৰিখৰ ভিতৰতে যাব। এনেকৈ কৰি আমাৰ লগত এগালমান অলৰেডি বুকিং পালোঁ, অৰ্ডাৰ পালোঁ। এই যে আমাক ৰাইজে যি ধৰণে মৰম আৰু বিশ্বাস দিছে, আমাৰ দায়িত্বও বাঢ়ি গৈছে। তেখেতৰ সেই বিশ্বাসটো আমি জিকিব পাৰিব লাগিব, তাৰ কাৰণে আমি দিন ৰাত কষ্ট কৰি আছোঁ। চ' যদি কোনোবাই ভাবি আছে যে এইবেলি বিয়াত, কাৰণ আমাৰ মাৰ্চলৈকে অলৰেডি ফেব্ৰুৱাৰীলৈকে আমাৰ বুকিং হৈ গৈছে, মানুহে আহি বুকিং কৰিছে, সৰু এটা এডভান্স দি গৈছে, ঠিক আছে। আৰু যদি আপুনি ভাবি আছে আপোনাৰ ঘৰত জানুৱাৰীত হওক, ফেব্ৰুৱাৰীত হওক, মাৰ্চত হওক, ডিচেম্বৰত হওক, আপোনাৰ যদি ঘৰত বিয়া ঠিক হৈ আছে আৰু ফাৰ্নিচাৰটো ক'ত ল'ম, কেনেকৈ ল'ম, কেনেকৈ হ'ব, কি হ'ব, এইখিনি যদি জানিব বিচাৰে তেন্তে নিশ্চয় আপুনি প্ৰিন্সি ফাৰ্নিচাৰৰ আহক। আমি সকলোখিনি আপোনাৰ সমস্যা সমাধান কৰি দিম। কেলৈ ইমানখিনি ৰাইজে আমাক যি ধৰণে আমাক বিশ্বাস কৰিছে আমি ভবাতকৈ। চ' আপোনালোকে আহক, এই বিশ্বাসটো আপোনালোকক আমি জিকি দেখাম, আমাক এটা সুযোগ দিয়ক। ধন্যবাদ। বাকী আপুনি ভিডিঅ' শেষলৈকে চাব, মই ষ্টকখিনি দেখাই আছোঁ। আপুনি পাব এটা স্মাৰ্ট LED টিভি, আপুনি পাব পাৰে আপোনাৰ প্ৰেছাৰ কুকাৰ এটা, আপুনি পাব এটা ইলেক্ট্ৰিক কেটলি, আপুনি পাব পাৰে মিক্সাৰ গ্ৰাইণ্ডাৰ, আৰু লগতে থাকিব প্ৰতিজন কাষ্টমাৰলৈ একোটা উপহাৰ নিশ্চিত। তো এই অফাৰসমূহ কেনেকৈ পাব, কি পাব, তাক সবিশেষ জানিবলৈ আপুনি কিন্তু ভিডিঅ'ৰ শেষলৈকে চাব লাগিব, ঠিক আছে। ইয়াৰ উপৰঞ্চি পুনৰবাৰ কৈছোঁ, যদি এই ভিডিঅ'টো আপুনি লাইক আৰু শ্বেয়াৰ কৰি আহে, কমেণ্ট এটা কৰি আহে, নিশ্চয় আৰু এটা আপুনি ডিছকাউণ্ট পাব, হয়।
চ' এই অফাৰখিনি মই বুজাই দি আছোঁ। সিদ্ধাৰ্থ ইফালে আহা ধুনীয়াকৈ মই আপোনাক বুজাই দিছোঁ। ইয়াতে আমি কেইটামান স্কিম বনাই ৰাখিছোঁ। পেকেজ আছে, এইটো আপোনাৰ 1 লাখ টকাত 1 লাখ টকাত আপুনি বিয়াৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব, য'ত 1 2 3 4 5 6 ছটা বস্তু থাকিব। বিচনা থাকিব, মেট্ৰেছ থাকিব, কাঠৰ ডাইনিং থাকিব, 2 ডোৰ আলমিৰা থাকিব, সোফা থাকিব আৰু চেণ্টাৰ টেবুলটো থাকিব। লগতে নেক্সট এটা আছে আপোনাৰ 1.5 লাখ টকীয়া, য'ত আপোনাৰ থাকিব কিং চাইজ বেড, য'ত পাব আপুনি দুটা ফৰ্মৰ মেট্ৰেছ, য'ত থাকিব আপোনাৰ 6 সিটাৰ কাঠৰ ডাইনিং, 2 ডোৰ আলমিৰা থাকিব বেলজিনৰ, সোফা থাকিব কাঠৰ, চেণ্টাৰ টেবুল থাকিব কাঠৰ, ড্ৰেছিং থাকিব উড আৰু এটা থাকিব আপোনাৰ প্লেইন কাঠৰ আলনা। আৰু ইয়াৰ লগত আপুনি পাই যাব এটা 3 লিটাৰ প্ৰেছাৰ কুকাৰ হোম ফ্ৰী। লগত আছে আপোনাৰ 2 লাখ টকীয়া, য'ত আপুনি পাব কিং চাইজ হেড বিচনা, এনে কৰি আপোনাৰ ৱাশ্বিং মেচিন, ঢেৰ এগালমান আছে। 2 লাখতো আপুনি বহুত কিবা কিবি পাই যাব। লগত পাব এটা ইলেক্ট্ৰিক কেটলি। আৰু এটা আছে আমাৰ 2.5 লাখ টকীয়া পেকেজ, য'ত আপোনাৰ ৱাশ্বিং মেচিন, ৰেফ্ৰিজাৰেটাৰ আৰু বাকীখিনিতো চব আছে বাৰু, সেইখিনি মই আপোনাক সবিশেষ ইয়াত লগাই দিম স্ক্ৰীণত, সেইখিনি চাই ল'ব। আৰু এটা আপুনি মিক্সাৰ গ্ৰাইণ্ডাৰ পাব। লগতে এটা আছে আপোনাৰ 3 লাখ টকীয়া পেকেজ, য'ত আপোনাৰ এটা চেমচাঙৰ স্মাৰ্ট টিভি সম্পূৰ্ণ ফ্ৰী পাব। আৰু ইয়াত কি বস্তু পাব ইয়াৰ বিষয়ে আপোনাক ধুনীয়াকৈ বুজাই দিয়া হ'ব, স্ক্ৰীণত লগাই দিয়া হ'ব। মাত্ৰ আপুনি এবাৰ প্ৰিন্সি ফাৰ্নিচাৰ ভিজিট কৰক। লগতে এই ফাইলখন